অম্বুবাচী মেলা সমাগত। নীলাচলৰ বুকুত থকা কামাখ্যা ধামত অনুষ্ঠিত হোৱা এই অম্বুবাচী মেলাত বৰ্তমান সময়ত ভাৰতৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ ভক্তৰো সমাৱেশ ঘটে। অম্বুবাচী মেলা কিয় অনুষ্ঠিত কৰা হয়, চলিত বছৰ অম্বুবাচী মেলা কিমান তাৰিখৰ পৰা, ই কেইদিন ধৰি অনুষ্ঠিত হ'ব ইত্যাদি বিষয়ক লৈ প্ৰস্তুত কৰা আমাৰ এই ভিডিঅ'টো আপুনি শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। এইখিনিতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আপুনি আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিবলৈ নাপাহৰিব। অম্বুবাচী হৈছে হিন্দু ধৰ্মৰ এক বছৰেকীয়া উৎসৱ। লোকবিশ্বাস অনুসৰি প্ৰতি আহাৰ মাহৰ মৃগশিৰা নক্ষত্ৰৰ 3 পদ শেষ হ'লে চতুৰ্থ পদৰ পৰা আদ্যা নক্ষত্ৰৰ প্ৰথম পদৰ ভিতৰত পৃথিৱী বা মা ধৰিত্ৰী ঋতুমতী হয়। এই বিশেষ সময়খিনিতে হিন্দুসকলে অতি আড়ম্বৰপূৰ্ণভাৱে অম্বুবাচী পালন কৰে। অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ কৰি দেৱীৰ দৰ্শন নিষিদ্ধ ৰখা হয়। চতুৰ্থ দিনটোত মন্দিৰৰ দুৱাৰ খোলাৰ পাছত দেৱীৰ স্নান, পূজা পাৰ্বণ আদি সমাপন কৰিহে ভক্তসকলক দৰ্শন কৰিবলৈ দিয়া হয়। দেশ বিদেশৰ ভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভক্তই অম্বুবাচী মেলাৰ এই দিনকেইটাত মন্দিৰৰ চৌপাশে থাকি নাম কীৰ্তন আদি কৰাৰ লগতে ধূপ বন্তি আদি জ্বলাই দেৱীক সেৱা ভক্তি আগবঢ়ায়। প্ৰিয় বন্ধুসকল, চলিত বছৰ অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে যান বাহন, বিদ্যুৎ, প্ৰতিৰক্ষা, খাদ্য, পানী যোগান আদি বিভিন্ন বিভাগ তৎপৰ হৈ উঠিছে। এই বছৰৰ অম্বুবাচী মেলা আৰম্ভ হ'ব অহা 22 জুন বৃহস্পতিবাৰে, আনহাতে ই অন্ত পৰিব 26 জুন সোমবাৰে।